हेलो সকলকে মানচিছ লাইভলৈ স্বাগতম জনাইছোঁ। আজি হৈছে দেওবাৰ আৰু মানুহজনৰ খাবলৈ মন গ'ল গাহৰি মাংস। গৰম বহুত হ'লেও গাহৰি মাংস তেওঁতকৈ বেছি ছোৱালীৰ খাবলৈ মন যায়। ছোৱালীৰ আমাৰ আজিকালি কি বস্তু খাবলৈ মন যায় ডিমাণ্ড কৰিব পাৰে আৰু তাই কৈ আছে ৰাতিপুৱাৰ পৰা পৰ্ক খাম। গতিকে আজি মানুহজনে পৰ্ক আনিলে, বেছি নাই না, এয়া অকণমান আনিছে, আধা কেজিমান হ'ব। আৰু তাকে ভাবিলোঁ তাইৰ কাৰণে বইল কৰি বনাম আৰু আমাৰ কাৰণে তিল দি বনাম, তিল গাহৰি বনাম আজি। আৰু মই কেনেকৈ তিল দি গাহৰি মাংস বনাওঁ আপোনালোকক দেখাম। অকণমান ভিডিঅ'টো সৰুকৈ ৰাখিম, বেছি দীঘল নকৰোঁ। চাব, যদি ভাল লাগে লাইক এটা কৰিব। আৰু ইয়াৰ কাৰণে মই কি যোগাৰ কৰি লৈছোঁ চাই যাওকচোন ব'লক ভিডিঅ'টো। ব'লক আমি এতিয়া ভিডিঅ'টোৰ মাজলৈ যাওঁ। তিলৰ গাহৰি বনাম, তিল দি। এয়া গাহৰি লৈছোঁ আৰু এয়া অলপমান তিল, বহুত বেছি লোৱা নাই, গাহৰি মাংস যিহেতু কম। আৰু এয়া পিঁয়াজ 3টা লৈছোঁ, তেজপাত, নহৰু, আদা আৰু শুকান জলকীয়া এয়াই লৈছোঁ। আৰু মছলা অকণমান ইউজ কৰিম বাৰু, দেখাম কি ইউজ কৰোঁ। এইকেইটা বস্তু এতিয়া লৈ লৈছোঁ। ব'লক আৰু কেনেকৈ কি কৰোঁ দেখাই যাওঁ আপোনালোকক। চাব, যদি ভাল লাগে লাইক এটা কৰিব। আৰু এনেকুৱা ভিডিঅ' পাই যাবলৈ মানচিছ লাইফলৈ আহিব। আৰু চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি দিব। এয়া প্ৰথমতে ল'লোঁ তিলখিনি অলপ গৰম কৰি, মানে অলপ ফুটাই ল'লোঁ, লৈ পিচিবলৈ মানে খুন্দি ল'ম মই দেই। মই মিক্সিত নিদিওঁ, যিহেতু মানে তিল কম আছে, গতিকে মই খুন্দিয়ে ল'ম। এইখিনি ধুনীয়াকৈ গৰম কৰি ল'লোঁ। অলপ ফুটিলে, বহুত বেছি দেয়াই নেপেলাব, তেতিয়া তিতা হৈ যাব। এয়া খুন্দিও ল'লোঁ। আৰু এতিয়া কেৰাহী দেখিছিলে, মই ইয়াতে তেল অকণো ইউজ নকৰোঁ। এয়া শুকান কেৰাহীখন পূৰা গৰম কৰি ল'লোঁ। লৈ ইয়াতে গাহৰিখিনি দি দিছোঁ, দেখিছেনে। মই ইয়াত মানে অকণমানো তেল ইউজ নকৰোঁ, যিহেতু গাহৰিত বহুত তেল ওলায়, সেয়া তেলেদিয়ে হৈ যাব। গতিকে মই আজি কেনেকৈ ৰান্ধোঁ বিনা তেলত তিল পৰ্ক কেনেকৈ তৈয়াৰ কৰোঁ চাব দেই। ইয়াতে মানে গাহৰিখিনি দিয়াৰ পাছত অলপ সময় ল' ফ্লেম কৰি লাগি নধৰে, তেলটো ওলাই যাব, গৰম হৈ যিহেতু থাকে কেৰাহীখন। ল' কৰি দিলেই হ'ল ফ্লেমটো। তাৰপাছতে দেখিব নিজে তেল ওলাই যাব। আৰু ইয়াত দেখিছেনে, অকণো লাগি নধৰে, মানে বিৰাট ধুনীয়াকৈ সিজি যাব আৰু তেল বহুত ধুনীয়াকৈ ওলাই যাব। আপোনাৰ লাষ্টত এনেকুৱা লাগিব তেল অলপ যেন কাঢ়িহে ৰাখি থৈ দিম, এনেকুৱা লাগি যাবগৈ। এয়া দেখিছেনে, এতিয়া ধুনীয়াকৈ লাগি ধৰা নাই, একদম তেল ওলাবলৈ ষ্টাৰ্ট হ'লেই আৰু, দেখিছেনে বাৰু। আৰু মই ইয়াত আগতীয়াকৈ মানে আদা নহৰু আগতীয়াকৈ পিঁয়াজ এইবোৰ ইউজ কৰা নাই দেই। এতিয়া গাহৰিখিনি তেল ওলাবই যিহেতু, আৰু গাহৰি যিহেতু 1-1.5 ঘণ্টা বনাবই লাগে, সেইকাৰণে মই আগতীয়াকৈ গাহৰিখিনি ভাজি তেলটো উলিয়াই ল'লোঁ। এতিয়া মই ইয়াত এইখিনি মছলা ইউজ কৰিম, ব'লক চাই যাওক। ইয়াত দেখিছেনে, ইয়াৰ পৰা যথেষ্ট তেল ওলালে। আৰু এতিয়া ইয়াতে মই কাটি লোৱা পিঁয়াজ 3টা দি দিছোঁ। এয়া তাৰপাছতে দিম এয়া শুকান জলকীয়া 3টা আৰু দিম তেজপাত। এতিয়া এয়া দি ভাজি ল'ম। আদা নহৰু এতিয়া নিদিওঁ, আদা নহৰু দিম পিছতকৈ। আৰু এয়া দি ভালকৈ ভাজি থাকিম। আৰু এতিয়া একো কৰিব নালাগে, এইখিনি ভালকৈ ভাজি থাকিব। মোৰ তেজপাতখিলা বেছি ডাঙৰ হ'ল কাৰণে মই ছিঙি দিলোঁ। আৰু ইয়াতে হালধি অলপ দিছোঁ। হালধিটো যিহেতু দিবই লাগিব, নিমখ হালধি। মই নিমখটো অকণমান আগতে দিছিলোঁ, কিন্তু এতিয়া নিমখটো নিদিওঁ। মাংসটো যিহেতু গোটেইটো সিজি ল'ব, তাৰপাছত দিম। অকণমান আগতে দি থৈছিলোঁ, কিন্তু এতিয়া আৰু নিদিওঁ। এতিয়া একেবাৰে মাংসটো সিজাৰ পাছতহে নিমখটো দিম। এয়া হালধি দিলোঁ। আৰু এয়া দেখিছেনে, পিঁয়াজ দিয়াৰ পাছত পিঁয়াজ গলিবলৈ আৰম্ভ কৰিছে। আৰু এতিয়া পিঁয়াজ আৰু মাংস ধুনীয়াকৈ সিজিবলৈ দিম। এয়া সিজি লওক, আৰু তেল বহুত ওলাব, আপোনালোকে চাই থাককচোন, দেখিবই। আৰু এয়া যেতিয়া পিঁয়াজো সিজিছে যেতিয়া, মানে অলপ, তাৰপাছতে এতিয়া ইয়াত ইউজ কৰিছোঁ নহৰু। এয়া নহৰু দিছোঁ, আৰু তাৰপাছতে এয়া আদা দিছোঁ। মই আদা নহৰু কাটি লৈছোঁ, মানে পিচি দিয়া নাই, কিয়নো পিচি দিলে ফ্লেভাৰটো ইমান ভাল নহয়। কাটি দিলে বেছি ধুনীয়া ফ্লেভাৰ আহে, গতিকে কাটি ইউজ কৰি চাবচোন, বহুত ধুনীয়া লাগে। আৰু এতিয়া এইখিনি ভালকৈ সিজি ল'বলৈ দিম। আৰু ইয়াত দেখিছেনে, ঢাকি দিলোঁ। তাৰপাছতে ইমান ধুনীয়াকৈ তেলটো ওলাই গৈছে, দেখিছেনে কিমান তেল ওলাইছে, দেখিছেনে বাৰু। অকণমানো তেল ইউজ কৰা নাছিলোঁ, এতিয়া চাওক কিমান তেল ওলাই গ'ল। এনেকুৱা লাগিব যেন তেল অলপ কাঢ়িহে ৰাখি থৈ দিম, এনেকুৱা লাগি যাবগৈ মানে। কিন্তু ইয়াত যদি তেল ইউজ কৰে বহুত বেয়া কথা দেই, তেল ইউজ নকৰিব। ইয়াতে মই নিমখটো চালোঁ, অলপ কম লাগিছে, গতিকে আৰু অকণমান নিমখ এড কৰি দিছোঁ। ইয়াতে মই বিশেষ মছলা একো ইউজ নকৰোঁ, আদা নহৰু তেজপাত শুকান জলকীয়া এইবোৰেই ইউজ কৰিছোঁ। তথাপিতো খাবলৈ কিন্তু বিৰাট টেষ্টি হয়। তিল দিয়া গাহৰি কেতিয়াবা খোৱা নাই যদি খাই যাবচোন প্লিজ, বহুত ধুনীয়া হয়। যিসকলে নাখায় সেইসকলে প্লিজ স্কিপ কৰিব, বিতৰ্ক নকৰিব আৰু দেই। যিসকলে গাহৰি নাখায় আৰু মাছ মাংস নাখায় সেইসকলে প্লিজ বিতৰ্ক নকৰিব। নোখোৱাসকলে প্লিজ ভিডিঅ'টো নাচাব, মই বেয়া নাপাওঁ। আজি পাকঘৰৰ ৰান্ধনি দুজনী, এজনী মাছৰ আৰু এজনী গাহৰিৰ। মই হৈছোঁ গাহৰি, মা হৈছে মাছ। মই বনাইছোঁ তিল আৰু গাহৰি।
আৰু মায়ে বনাইছে এয়া মাছ জিকা দি জোল বনাব বিলাহী দি আৰু এয়া গাহৰি সিজিছে তেল কিমান ওলালে দেখিছেনে গাহৰিখিনি সিজিছে আৰু এতিয়া মই ইয়াতে ইউজ কৰিম তিলখিনি যিখিনি মই পিচি ৰাখিছিলোঁ সেইখিনি ইয়াতে মই ইউজ কৰিছোঁ তিলখিনি দিয়াৰ পাছতে যে আৰু তেল ওলালে দেখিছেনে এয়া তেল এয়া অলৰেডি সিজি গৈছে এয়া আমাৰ মোৰ পৰ্ক প্ৰায় হৈ গৈছে আৰু দেখিছেনে কালাৰটো দেখিলেই ধৰিব পাৰিছে চাগে আৰু খাবলৈও বিৰাট ধুনীয়া হয় তিলটো দিয়াৰ পাছতে যে কি ধুনীয়া গোন্ধ ওলাইছে আৰু এয়া আমাৰ গাহৰি ৰেডি তিল পৰ্ক ৰেডি হৈ গ'ল এতিয়া খাবহে লাগে আৰু দেখিয়ে খাওঁ লাগিছে ৰ'বই পৰা নাই তথাপিতো ডেক'ৰেশ্যনৰ কাৰণে বাতিটো আনি অকণমান সজাই দিছোঁ কিন্তু মানে সজাবলৈ যেন ৰ'বই পৰা নাই ইমানেই লোভ লাগিছে খাবলৈ গতিকে আপোনালোকে কেতিয়াবা এইদৰে ৰান্ধি খাই চাব যিসকলে মাছ মাংস খায় গাহৰি খায় সেইসকলৰ কাৰণেহে এইটো ভিডিঅ' দেই যিসকলে নাখায় প্লিজ বেয়া নাপাব ভিডিঅ'টো স্কিপ কৰিব নেক্সট বেলেগ ভিডিঅ' দিম সেইবোৰ চাব আৰু আজি ৰেচিপি ভিডিঅ'টো ইমানতে সামৰিছোঁ আজিলৈ আহোঁ তেতিয়াহ'লে বাই আকৌ নেক্সট ব্লগ লৈ আহি আছোঁ আপোনালোকৰ আগত চাই যাব ভিডিঅ'বোৰ ভাল লাগিলে লাইক কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰা নাই যদি চেনেলটো ছাবস্ক্ৰাইব কৰি দিব বাই